এই বন্ধুসকল তো আপোনালোকে বুলি নহয় আমি সকলোৱে আৰু এই ব্যৱহাৰ কৰি থকা ফোনটো যোনটোত আপুনি মোক এতিয়া চাই আছে একচুৱেলি ভিডিঅ'টো আপোনালোকে যে এই ভিডিঅ'টো চাই আছে এই ফোনটোৰ এটা IMEI নাম্বাৰছ আছে তো এই IMEI নাম্বাৰটোৰ বিষয়ে আপোনালোকে বাৰু জানেনে একচুৱেলি IMEI নাম্বাৰটো নহয়নো কি একচুৱেলি এইটো আৰু কেতিয়াবা যদি আমাৰ যে মোবাইল যে হেৰাই যায় আমি যে মোবাইল যে মানে হেৰুৱাৰ ৰিপৰ্ট যে আমি পুলিচ ষ্টেচনত দিবলৈ যাওঁ তাতে যে আমাক যে মোবাইলৰ যে বিলখন যে বিচাৰে বা IMEI নম্বৰ যে বিচাৰে একচুৱেলি কিয় বিচাৰে এই IMEI নম্বৰটোতো ইমানো কি ইম্পৰ্টেঞ্চ আছে যে IMEI নম্বৰটো লাগে তো বলক তেন্তে জানো আজি IMEI নম্বৰটোৰ বিষয়ে একচুৱেলি কিয়নো বিচাৰে তো ভিডিঅ'টো শেষলৈকে চাব আৰু যদি নতুনকৈ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি তলতে ৰেড বাটনটো প্ৰেছ কৰি ক্লিক কৰি কিনে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো ক্লিক কৰি কিনে চলি যাওক তো বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ যেনেকৈ আমাৰ গাড়ী মটৰচাইকেল বাছ এইবিলাকৰ মানে VIN নম্বৰ মানে VIN মানে হৈছে ভেহিকেল আইডেণ্টিফিকেশ্যন নম্বৰ এই VIN নম্বৰটো প্ৰত্যেকখন গাড়ী বা প্ৰত্যেকখন মটৰচাইকেল বা যিয়ে নহয় বাইক চাইক যিয়ে আছে আৰু চবৰে মানে এটা নতুন নতুন মানে VIN নম্বৰ মানে থাকে ইউনিক নম্বৰছ এটা থাকে তো এইটোৰ পৰা কি হয় সকলোৰে মানে এটা নিজা পৰিচয় যেনেকৈ এতিয়া গাড়ীখনৰ মানে কোনটো মডেল বা কি হয় কিমান চিচিৰ বা কি হয় মানে বস্তু গোটেই অল ডিটেইলছ আৰু মানে সম্পূৰ্ণ মানে তাৰ জন্ম কুণ্ডলীখিনি মানে তাৰ সেই VIN নম্বৰটো মানে গোটেইখিনি থাকে VIN নম্বৰটোৰ পৰা মানে গোটেই সকলো ডিটেইলছখিনি মানে আমি গম পাওঁ তো মানে কোনটো মডেলৰ হয় কেনেকুৱা টাইপৰ গাড়ী হয় তো সেই গোটেইখিনি মানে কথা আমি গম পাওঁ তো ঠিক মানে তেনেধৰণে মানে ফোন এটাৰ মানে IMEI নম্বৰছ এটা থাকে আপোনালোকে নিশ্চয় দেখিছে যেতিয়া আপোনালোকে মানে মোবাইল চোবাইল কিনে বা কিবা মানে মোবাইল চোবাইল কিনে আৰু তেতিয়া কি হয় বিলত যেতিয়া বিলখন আপোনালোকক দিয়ে ন মোবাইলটো আনো তো কি হয় তাতে এটা ষ্টিকাৰ লগাই দিনে IMEI নম্বৰ বুলি চাব পাৰে আপোনালোকে তাতে সেইটো লিখা থাকে ষ্টিকাৰ কিছুমান লগাই যদি আপোনাৰ ডুৱেল চিমৰ যদি ফোন হয় তেতিয়াহ'লে দুটা ষ্টিকাৰ তেনেকৈ মানে এড কৰে IMEI নম্বৰ বুলি যে আমি যে কওঁ একচুৱেলি ইয়াৰ ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল মোবাইল ইকুইপমেণ্ট নম্বৰ চ' ইয়াৰ পৰা কি হয় আমি মানে মোবাইলটো মানে কি বুলি ক'ম আৰু এতিয়া যেনেকৈ আমাৰ মানুহবিলাকৰ যেনেকৈ আধাৰ নম্বৰটো আধাৰ নম্বৰত মানে যেনেকৈ আধাৰ কাৰ্ডখন থাকে আধাৰ কাৰ্ডখনত কি হয় আপোনাৰ তাতে 10 ডিজিট বা 11 ডিজিট এই নম্বৰ যে থাকে যে 7 কিবা কিবি নম্বৰ নাথাকে যে মটৰ ফালে তো সেইটোৰ পৰা কি হৈ যায় আমাৰ মানে মেইল ফিমেল এড্ৰেছ সকলো পাতি আমি মানে তাৰ পৰা একচুৱেলি গম পাওঁ হয় নাই তো মানে ল'ৰা হয় নে ছোৱালী হয় এইখিনি গোটেইখিনি ডিটেইলছ মানে ফাদাৰ কোন হয় তাৰ মানে ৰিলেটিভ কাৰ হয় আৰু গোটেইখিনি কথা গম পোৱা যায় হয় নাই আধাৰ কাৰ্ডত নম্বৰটো মাৰি দিয়াৰ লগে লগে গোটেইখন ওলাই আহে আৰু চ' ঠিক তেনেধৰণে মানে মোবাইলটোৰ মানে IMEI নম্বৰ এটা থাকে চ' কি হয় মোবাইলটোৰ মানে সেইটো সম্পূৰ্ণ এটা মানে পৰিচয় যেনেকৈ আমাৰ পৰিচয় আমাৰ আধাৰ কাৰ্ডখন সেই ঠিক তেনেধৰণে মানে মোবাইলটো মানে আপুনি যি মোবাইলটো চলাই আছে আপুনি এতিয়া যোনটো মোবাইল আপুনি মোৰ ভিডিঅ'টো চাই আছে সেই মোবাইলটোৰ মানে এটা IMEI নম্বৰ আছে তো কি হয় সেই মোবাইলটো মানে পৰিচয় কেনেকুৱা টাইপৰ হয় কোনে বনাইছিল মানে ক'ত হৈছিলে ল'ৰা হয় নে ছোৱালী হয় সেইটো ফিমেল হয় নে মেল মানে এনে ধেমালি কৰিছোঁ লেডিজ বা জেণ্টছ তেনেকুৱা মানে এনেই ধেমালি কাৰণে কৈছোঁ তো মানে কি হয় এইটো মানে কেনেকুৱা টাইপৰ মানে হয় বা প্ৰত্যেকটো মানে মোবাইলৰ মানে এটা ইউনিক মানে নতুন ধৰণৰ মানে IMEI নম্বৰ যেনে মানে আপোনাৰ গাড়ী যেনেকৈ চেম নম্বৰৰ আপোনাৰ ডাবল নাথাকে ন গাড়ী তো নম্বৰটোৰ ভিতৰত বা VIN নম্বৰত তো সেই ঠিক তেনেধৰণে মানে মোবাইলৰ মানে IMEI নম্বৰ এটা সকলোৰে মানে ইউনিক্স থাকে তো সেইটো মানে IMEI নম্বৰটোৱে মানে মোবাইলটো মানে ফুল পৰিচয় আৰু মানে মেইন কথাটো আছে এই IMEI নম্বৰটো একচুৱেলি পামনো ক'ত থাকেনো ক'ত আমি কেনেকৈ গম পাম আৰু মানে ক'ৰ পৰা আমি মানে বস্তুটো পাম আৰু তো ভিডিঅ'টো শেষলৈ চাব মই নিশ্চয় মাজতে ক'ম আৰু কেনেকৈ পাব আপুনি আৰু যদি আপোনাৰ ওচৰত যদি মোবাইলৰ যদি এই বিলখন যদি কিনিছিলে সেইখনো যদি হেৰাই গৈছে তেতিয়াহ'লে চিন্তা কৰিব নালাগে আপুনি পাই যাব মই কৈ দিম মানে কেনেকৈ পাব আপুনি তো ভিডিঅ'টো শেষলৈকে চাব তাৰ কাৰণে এতিয়া কি হয় ভালে আমি এনেকুৱা ধৰণৰ বহুত কথা যে আমাৰ মানে বহুতৰে মানে ফোনটো প্ৰায় হেৰাই বা চুৰ হৈ যায় বা কিবা এনেকুৱা ধৰণৰ তো বহুতে কি কয় যে আমাৰ ফোনটো মানে হেৰুৱা মানে কি কয় পুলিচ ষ্টেচনত এখন ৰিপৰ্ট দি দিব কয় যে ফোনটো হেৰাইছে বুলি হয় নাই তো কি হয় ফোনটো আপুনি যেতিয়া ৰিপৰ্ট দিবলৈ যায় মানে ফোনৰ ৰিপৰ্ট যেতিয়া আপুনি দিবলৈ পুলিচ ষ্টেচনত যায় তাতে কি হয় আপোনালোকৰ হেৰি যোনখন আপোনাৰ বিলখন থাকে সেইখন একচুৱেলি বিচাৰে লগত হয় নাই এজাৰখন লগতে আপোনাক মানে বিলখন বিচাৰে সেইখন একচুৱেলি কিয় বিচাৰে জানে তাতে আপোনালোকৰ যেতিয়া মোবাইলটো ক্ৰয় কৰে মানে যেতিয়া আপোনালোকে মোবাইলটো কিনে তেতিয়া কি হয় আপোনাৰ কাৰণে এই বিলখনতে IMEI নম্বৰটো মানে এড কৰি দিয়ে একচুৱেলি লিখা থাকে তো আপোনাৰ সেই নম্বৰটোত মানে থ্ৰু দি মানে তেখেতে পুলিচসকলে নহয় তেখেতসকলে মানে আপোনালোকে সেই IMEI নম্বৰ ট্ৰেক কৰে একচুৱেলি ক'ত মানে নম্বৰটো আছে বা আপোনাৰ সেই IMEI নম্বৰটো যোনটো থাকে
একচুৱেলি ফোনটো যোনটো আপোনাৰ ষ্ট'ৰ মানে হেৰাইছিলে আপোনালোকৰ, তো সেইটো কি কৰে, সেইটো সম্পূৰ্ণৰূপে ব্লক কৰি দিয়ে, যাতে কোনোবাই যদি সেই ফোনটো যদি উঠাইছে মানে চুৰ কৰিছে, তেতিয়াহ'লে তাতে আৰু যাতে বেলেগ ধৰণৰ যাতে চিম ভৰাই কিনে আপোনাৰ চিমখনটো এতিয়াতো ইউজ নকৰে, আগতে এনেকুৱা কি হৈছিল নাজানো বাৰু, এতিয়া কি হৈছে ফোনবিলাকতো এনেও চিমটো ইউজ নকৰে, চিমটো পেলাই দিব বা বেলেগ চিম লগাই কিনে বেলেগ কোনোবাই ইউজ কৰে, বাট তেনেকুৱা কৰিব নোৱাৰে। যদি আপুনি পুলিচ ষ্টেচনত গৈ কিনে যদি ৰিপৰ্টটো দিয়ে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ যোনটো IMEI নম্বৰ থাকিব সেইটো সম্পূৰ্ণৰূপে মানে ব্লক কৰি দিব, আৰু কি হ'ব মানে যিমান চিমছ মানে কোম্পানী এয়াৰটেল, জিঅ' আগতে ৰিলায়েন্স, এতিয়া কি হয় আপোনাৰ হেৰি এই মুঠতে এয়াৰটেল, জিঅ'ৰ যিমান চিম মানে কোম্পানী আছে চবতে মানে ৰিপৰ্ট এখন যাব পুলিচ ষ্টেচনৰ পৰা, যে এনেকুৱা ধৰণৰ এই IMEI নাম্বাৰটোৰ পৰা যদি কোনোবাই যাতে তাতে যদি ফোনছ মানে চিম কাৰ্ড যদি বেলেগ ধৰণৰ চিম কাৰ্ড যদি কোনোবাই যদি ইনচেক্ট কৰি কিনে যদি ভেৰিফাই কৰিব বিচাৰে, তেতিয়াহ'লে সেইটো তাৰ তাতে চিমখন কোনো বৈধ নচলে, আৰু তাতে মানে চিম মানে ইউজ কৰিবই নোৱাৰিব সেইটো IMEI নম্বৰ থকা যোনটো মানে ফোন আপুনি হেৰাইছিলে। তো সেইকাৰণে কি কৰিব, IMEI নম্বৰটো আপুনি যিমান পাৰে ছেভ কৰি কিনে থৈ দিব, পিছলৈ মানে ভালেখিনি কাম আহে। মেইন কথালৈ হ'ল IMEI নম্বৰটো একচুৱেলি থাকেনো ক'ত। IMEI নাম্বাৰটো একচুৱেলি আগৰ ফোনবিলাকত কি আছিলে, ঢাকনিবিলাক খুলিব পৰা হৈছিল নহয় নাই, পিছফালে বেটেৰীবিলাক খুলি কিনে হেৰি কৰিব পাৰিছিল, তাতেও আপোনাৰ মানে IMEI নাম্বাৰটো ধুনীয়াকৈ লিখা থাকে। তাৰপাছত আপোনাৰ মোবাইলৰ যোনটো আপুনি বক্সটো থাকে, মোবাইলটো কিনি আনোতে যোনটো বক্সত ভৰাই কিনে তাৰ পিছফালেও আপোনাৰ IMEI নম্বৰ, যদি আপোনাৰ যদি ডুৱেল চিম থাকে, তেতিয়াহ'লে কি হ'ব, আপোনাৰ দুটা IMEI নম্বৰ থাকিব, সেইটো আপোনালোকে তাতে দেখা পাব। আৰু আপোনালোকে যোনখন দোকানৰ পৰা বিলখন কাটি কিনে লৈ আনে, সেই বিলখনতে আপোনাৰ IMEI নম্বৰ ষ্টিকাৰটো তেনেকৈ লগাই থয়, এটা ষ্টিকাৰ মানে তেখেতৰ যোনখন ৰিচিপ্ট এখন থাকিব ন, আপোনাৰ ইংকৰ সেইখন থাকিব, আৰু এখন আপোনাৰ ওচৰত থাকিব, তো তাতে আপোনাৰ IMEI নম্বৰটো থাকিব, তাতে আপুনি চাব পাৰে। তাৰপাছত আৰু কেতিয়াবা কি হয়, কাগজ চাগজ হেৰুৱাই গ'ল, বক্সটো পেলাই দিলে হয় নাই, ক'ত গ'লে মতলব নাই, আৰু পুষ্টিজনৰ মতলব নাই, তো কি হয়, এতিয়া আপোনাৰ বস্তু IMEI নম্বৰটো কেতিয়াবা মানে দৰকাৰ হৈ গ'ল, তো আপুনি চাব বিচাৰে, এতিয়া মোৰে ধৰি লওক আপুনি মোৰ ভিডিঅ'টো চাই কিনে আপুনি আপোনাৰ মানে IMEI নম্বৰটো বিচাৰি ফুৰিব হয় নাই, তো ইয়াৰ কাৰণে শ্বৰ্ট ট্ৰিক এটা আছে, কি কৰিব, *#06# বুলি মাৰি কিনে ডাইল কৰাৰ লগে লগে আপোনাৰ মানে IMEI নম্বৰ, যদি আপোনাৰ দুটা চিমৰ হেৰি আছে, তেতিয়াহ'লে আপোনাৰ দুটা IMEI নম্বৰ শ্ব' কৰি দিব। ঠিক এনেকুৱা ধৰণে এটা ইম্পৰ্টেণ্ট কথা, বহুতে ভাবে যে ফোনটো হেৰাইছে, এই পুলিচ ষ্টেচনত গৈ কিনে এইবিলাক জুজা নকৰোঁ, মানে কিবা কিবি সোধ-পোছ কৰিব, IMEI নম্বৰ কিবা বস্তু মানে বিচাৰিব, আৰু তো সেইবিলাকৰ পৰা মানে কি হয়, হাত সাৰি থাকিব বিচাৰে। তো এইটো মই কথা কৈছোঁ যে আপোনালোকে যদি তেনেকুৱা ধৰণৰ ঘটনা আপোনালোকৰ লগত মানে হয়, যে ধৰি লওক আপোনাৰ ফোনটো হেৰাইছে বা চুৰ কৰিছে, তেতিয়াহ'লে কি কৰিব, লগালগ আপুনিতো ফোন কৰিছে, যদি কোনোবাই যদি ভাল মানুহ আছে, তেতিয়াহ'লে আপোনাকতো ঘূৰাইতো দিব। যদি আপোনাৰ ফোন কৰিছে, ফোন যদি ৰিচিভ নকৰে, তেতিয়াহ'লে গম পাব আৰু কোনোবা মানে চুৰে উঠালে আৰু সেইটো ফোনটো, তেতিয়াহ'লে কি কৰিব, লগালগ গৈ কিনে পুলিচ ষ্টেচনত ৰিপৰ্ট দিবগৈ, এণ্ড আপোনাৰ IMEI নম্বৰটো লগত লৈ যাব, বা বিলখন লৈ যাব, বিলখন যদি নাই তেতিয়াহ'লে বাদ দিয়ক, আপোনাৰ IMEI নম্বৰটো নিশ্চয় আপোনাৰ ওচৰত থাকিব, বক্সটোতো থাকিবই, তো সেইটো আপুনি লৈ কিনে যাব পাৰে, তাতে গৈ কিনে আপুনি সেইখন মানে এজাহাৰ এখন দিবগৈ, তো মানে পুলিচ বিষয়াসকলে কি কৰিব, পুলিচ ষ্টেচনত আপোনাৰ কি হয়, নাম্বাৰটো মানে IMEI নম্বৰটো মানে ব্লক কৰি দিব, তো যদি চুৰজনে যদি চুৰো কৰে, তেতিয়াহ'লে আপোনাৰ মানে সেইখিনি মানে ইউজ কৰিব নোৱাৰিব ন, হয় নাই, তো সেইটোৱে কথা। এতিয়া যদি আপোনাৰ যদি এতিয়া বৰ্তমান মোবাইলটো চাই আছে, IMEI নম্বৰটো আপোনাৰ মানে দৰকাৰী, আৰু ধৰি লওক বক্স নাই, আৰু কি কৰিব, মই কোৱা নম্বৰটো এই *#06# ডাইল কৰি কিনে আপুনি IMEI নম্বৰটো নিজে চেক কৰি কিনে স্ক্ৰীনশ্বট এখন লৈ কিনে থৈ দিব পাৰে। আমি ডেইলি ইউজ কৰি থকা এই হাতত থকা মোবাইল ফোনটো, যোনটো আপুনি মোৰ এতিয়া ভিডিঅ'টো চাই আছে, চ' এইটোতে মানে সৰু এটা পাৰ্ট, মানে যোনটো অতি দৰকাৰী আৰু বহুত মানে ইম্পৰ্টেণ্ট, যেনেকৈ আমাৰ পৰিচয়, ঠিক তেনেধৰণে এই পৰিচয় IMEI নম্বৰটোৰ বিষয়ে আপোনালোকক যদি নাজানে, তেতিয়াহ'লে এইখিনি বিষয়ে মানে ভালদৰে জনাবলৈ চেষ্টা কৰিলোঁ, যিখিনি পাৰোঁ, যিখিনি মানে মই নিজে বুজি পাইছোঁ, যিখিনি জানো, সেইখিনি কথা আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। চ' ভিডিঅ'টো কেনে পালে নিশ্চয় জনাব, লাইক কৰিব, আৰু কমেণ্ট কৰি নিশ্চয় জনাব, আৰু চেনেল ছাবস্ক্ৰাইব কৰিব, এইখিনি এইটো ভিডিঅ' যাতে শ্বেয়াৰ কৰে, সকলোৱে যাতে গম পায়, আৰু নিজৰ মানে ছেফটি যাতে বচাই ৰাখিব পাৰে। আকৌ লগ পাম, ইমানে।